আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে কিছুমান বোৱাৰীয়ে কিয় বেলেগৰ লগত সম্পৰ্ক থাকে যে কিহৰ কাৰণে বেলেগৰ লগত সম্পৰ্ক থাকে আজিকালিৰ বোৱাৰী বেছিভাগ বোৱাৰীৰ ইয়াৰে উত্তৰ হৈছে কাৰণ নিজৰ গিৰিয়েকে ভালকৈ চলিব নোৱাৰে বাবে সেইকাৰণে বেলেগৰ লগত সম্পৰ্কটো গঢ়ি যায় বা গঢ়ে বোৱাৰীজনীয়ে। নেক্সট প্ৰশ্নটো হৈছে ছোৱালীয়ে কি ৰঙৰ পেণ্ট বেছিকৈ পিন্ধে যে এইটো যদি আমি ক'বলৈ যাওঁ ৰঙীন আৰু গোলপীয়া ৰঙৰ পেণ্টটো বেছিকৈ পিন্ধে আজিকালিৰ ছোৱালীয়ে। নেক্সট প্ৰশ্ন হৈছে ছোৱালীয়ে প্ৰথম আঙুলি মাৰিলে কিয় তেজ ওলায় ইয়াৰ কাৰণ এটাই এইটো কাৰণত তেজখিনি ওলাই যায় কাৰণ গীতাখনৰ ফুটাটো সৰু হৈ থাকে বাবে তেজখিনি ওলাই যায়। নেক্সট প্ৰশ্নটো হৈছে পুৰুষতকৈ মহিলাৰ ছেক্স কিমান গুণ বেছি ইয়াৰ উত্তৰটো হৈছে পুৰুষতকৈ মহিলাৰ ছেক্স কিমান গুণ বেছি হৈ থাকে 6 গুণ বেছি হৈ থাকে। আজিৰ ভিডিঅ'টোৰ পৰৱৰ্তী প্ৰশ্নটো অতিমাত্ৰা ছেক্স থকা যুৱতী বা মহিলাক কেনেকৈ চুদিব লাগে বা কেনেকৈ যৌন সম্পৰ্ক কৰিব লাগে ইয়াৰ উত্তৰখিনি যদি আমি ক'বলৈ যাওঁ এনে যুৱতী মহিলাক চুদিব বুলি ভবাৰ প্ৰায় আধা ঘণ্টা আগতে পুৰুষজনৰ হাত মাৰি পানী পেলাই ল'ব লাগে। এনেদৰে আগতীয়াকৈ হাত মাৰি তেনে যুৱতীক মহিলা চুদিলে পুৰুষৰ পানী পৰমলতকৈ হয় আৰু দীৰ্ঘ সময়লৈকে তেনে যুৱতী বা মহিলাক চুদি ঠাণ্ডা কৰিব পৰা যায় বা উত্তেজনাটো কমাব পৰা যায় সেই ছোৱালী বা বোৱাৰীক যে এইখিনি কাম কৰিব লাগিব। আকৌ আপোনাৰ যিকোনো ছোৱালী এজনৰ লগত বা বোৱাৰী এজনৰ সম্ভৱ কৰিব গ'লে। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে পুৰুষে হাত মাৰি আৰু মহিলাই আঙুলি মৰাৰ পিছত কি কৰিব লাগে যে ইয়াৰে উত্তৰখিনি হৈছে এইখিনি কাম কৰিব লাগে। পুৰুষে বা মহিলা কামখিনি কৰাৰ পিছত হাত মৰা বা আঙুলি মৰাৰ পাছত পলম নকৰিব পেচাব কৰিব লাগে কিয়নো এনে নকৰিলে পেচাবৰ পথত বিভিন্ন বীজাণু সংক্ৰমিত হ'ব পাৰে আৰু বিভিন্ন যৌন ৰোগৰ ভুগিব পাৰে সেইকাৰণে পেচাব কৰাৰ কামখিনি কৰাৰ পিছত এই কামখিনি কৰিব লাগে।